নমস্কাৰ সকলোকে। আজি এটা ৰেচিপি দেখুৱাব ওলাইছোঁ। ৰাতিৰে ৰখি যোৱা দালি আছিলে, সেইখিনি মই পকৰি বনালোঁ। প্ৰথমতে মই তেলত পিঁয়াজ আৰু নৰসিংহৰ পাত আৰু জিৰা ভাজি লৈছোঁ। তাৰপিছতে দালিখিনি দিছোঁ। দালি দি কিনে মই তাতে অকণ ধনিয়া পাউডাৰো দিছোঁ আৰু জলকীয়া কাটি দিছোঁ। তাৰপিছত মই দিছোঁ চুজি, বেচন বা পিঠাগুড়ি যি আছে এভেইলেবল সেইটো দি দিব পাৰি। তাৰপিছত এইখিনি যেতিয়া গোটা হৈ যাব, একদম লাডু বান্ধিব পৰা হ'ব, তেতিয়া মই নমাই থৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত লাড়ু নিচিনাকৈ বনাই লৈছোঁ, লৈ চেপেটা কৰি দিছোঁ। তাৰপিছতে মিঠাতেলত ফ্ৰাই কৰিছোঁ ৰঙচুৱাকৈ। ৰৈ যোৱা দালি কেতিয়াবা খাব মন নাযায়, তেতিয়া যদি বেছি এদিন বা দুদিন হৈ যায়, তেতিয়া মই পৰঠা বনাই খাইছোঁ আগতে। পৰঠাও খাবলৈ খুব টেষ্টি হয়। মই ৰেচিপিটো আগতে আপলোড দিছোঁ, সেইটো মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম বাৰু, চাব পাৰে আপোনালোকে। আজি পকৰি বনালোঁ, কেইটামান তলত লাগি গ'ল বাৰু, হ'লেও খাবৰ কাৰণে বৰ টেষ্টি হৈছিলে। এনেকৈ বনাই খাই চাব পাৰে দেই, সঁচাকৈ খাব খুব টেষ্টি হয় আৰু নকলে কোনো গম নাপায় যে এইটো ৰৈ যোৱা দালিৰ পৰা বনোৱা হয়।